এলিনা, তোমাক আজি দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু তোমাৰ কষ্টিউমটো ভাল লাগিছে একেবাৰে ইউনিক। বাৰু কোৱাচোন এলিনা, তুমি আজি এনেকুৱা কষ্টিউম কিয় পিন্ধি আহিছা? বাইদেউ, আজি প্ৰথমবাৰ আমাৰ কলেজত বিশ্বৰাণী প্ৰতিযোগিতা হৈছে। কিমান যে ভাল লাগিছে মোৰ মনটো আৰু যিহেতু বিশ্বৰাণী প্ৰতিযোগিতা হৈছে সেইটো কাৰণে মই ভাবিলোঁ যে ৰাণী নিচিনাকৈ গ'লে বেছি ধুনীয়া লাগিব দেখিবলৈ, আৰু সেইকাৰণে মই আজি ৰাণী হৈ আহিছোঁ আৰু মই আজি নিজক বহুত ধুনীয়া দেখিছোঁ। মই ভাবোঁ আজি বিশ্বৰাণী প্ৰতিযোগিতাৰ উইনাৰ ময়ে হ'ম, কাৰণ মোৰ নিচিনা আজি ধুনীয়া হৈ কোনো অহাই নাই বিশ্বৰাণী প্ৰতিযোগিতাৰ উইনাৰ তুমি নিজে হ'ম বুলি ভাবিছা, ঠিকেই আছে। কিন্তু তুমি ভবাৰ মতে যদি নহয় তেতিয়া কি কৰিবা? তুমি যদি আজি উইনাৰ নোহোৱা, ৰাণাৰ চাপো নোহোৱা, তেতিয়া? বাইদেউ, তেনেকুৱা হ'বই নোৱাৰে। মোৰ নিজৰ ওপৰত বহুত বিশ্বাস আছে। বিশ্বৰাণী প্ৰতিযোগিতাৰ উইনাৰ মই হ'ম, আন কোনো হ'ব নোৱাৰে আজি আপোনালোকে দেখিছে নহয়, মই ৰাণীৰ নিচিনা হৈ আহিছোঁ, আৰু বিশ্বৰাণী হ'বলৈ হ'লে দেখিবলৈ ৰাণীৰ নিচিনা লাগিব তেতিয়াহে উইনাৰ হ'ব পাৰিব। আৰু মইতো আজি ৰাণীৰ নিচিনাই হৈ আহিছোঁ, দেখিবলৈ মোক ৰাণীৰ নিচিনা লাগিছে, তেতিয়াহ'লে উইনাৰটো মই হ'ম ন আৰু আজি মোক বেছি ধুনীয়া লাগিছে দেখিবলৈ। গোলাপী, আজি নিজকে তুমি বৰ ধুনীয়াকৈ সজাই আনিছা কষ্টিউমটো ভাল লাগিছে তোমাৰ। বাৰু কোৱাচোন, তুমি কি কৰি ভাল পোৱা, আৰু তুমি বিশ্বৰাণী বুলি ক'লে কি বুলি ভাবা? ৰাণীৰ নিচিনা হ'ব লাগিব দেখিবলৈ? ধন্যবাদ। মই যে গান গাই ভাল পাওঁ আৰু মডেলিং কৰি ভাল পাওঁ। বাইদেউ, বিশ্বৰাণী হ'বলৈ হ'লে ধুনীয়া হ'ব লাগিব, আৰু কলা বগা কোনো কথা নাই। তাৰপিছত স্মাৰ্ট হ'ব লাগিব, আৰু আনৰ লগত ভালকৈ মিলিব পাৰিব লাগিব, তেতিয়াহে মই বিশ্বৰাণী বুলি ক'ম। আৰু এনেকুৱা নহয় যে আজি বিশ্বৰাণী প্ৰতিযোগিতা হৈছে আমি ৰাণীৰ নিচিনা হৈ আহোঁ, তেনেকুৱা কোনো কথা নহয়। এতিয়া আপোনালোকে যদি কিবা কুৱেশ্যন কৰে, আমি যদি ভালকৈ আনচাৰ দিব পাৰোঁ, তেতিয়াহে বিশ্বৰাণী বুলি ক'ব পাৰিম আমি, হয়নে নহয় বাইদেউ? এতিয়া মই এটা গান অলপ গুণগুণাই দিব বিচাৰিছোঁ দেই ঠিক আছে গোলাপী, তুমি ধুনীয়াকৈ গান এটা গুণগুণাই দিয়া। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আই দেহি তয়ো যাবি লগত, চেলফি মাৰি যাম ওখ পাহাৰত, আই দেহা মিঠা মিঠা মৰম। ৰিমঝিম, তুমি দেখিবলৈ বৰ মৰম লগা, তাতে আজি আৰু মৰম লগা লাগিছে মই যে তোমাক একো কুৱেশ্যন কৰিব বিচৰা নাই, কিন্তু তোমাৰ পৰা এটা গান শুনিব বিচাৰিছোঁ। ৰিমঝিম, ধুনীয়াকৈ গান এটা গাই দিয়াচোন, তোমাৰ গান শুনি বৰ ভাল লাগে মোৰ থেংক ইউ বাইদেউ। মই অসমীয়া গান এটাকে গাই দিওঁ। ৰাখিবলৈ তোমাক নালাগে এখন ঘৰ, মোৰ বুকুতে ৰাখিম ওৰে তো জীৱন ভৰ, তুমি দিয়া মৰম সেই মৰমে মোক ৰাখিব যেন জীয়াই নালাগিব ভোক, টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনি মোৰ শুৱাম তোমাক বুকুতে লৈ, শুনাম নিজান ৰাতিৰ সুৰ। বিশ্বৰাণী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড শেষ হৈছে, আৰু এতিয়া আমি ফলাফলসমূহ ঘোষণা কৰিবলৈ লৈছোঁ। আজি কোন উইনাৰ হৈছে, কোন ৰানাৰ্ছ আপ হৈছে, তেওঁলোকৰ নামসমূহ মই কৈ দিব বিচাৰিছোঁ এতিয়াই। আজি কোন যে উইনাৰ হ'ব একো ভাবি পোৱা নাই। ঐ ৰিমঝিম, তোৰ ভয় লাগিছেনে? মোৰ যে বহুত ভয় লাগিছে, কিবা এটা পালেই হয় আৰু দেই। মোৰ মতে তয়ে উইনাৰ হ'বি যেন লাগিছে, কিয় জান? কাৰণ তই আজি ইমান ধুনীয়াকৈ গানটো গালি, তাতে দীপা মেমে তোক বহুত ভাল পায়, চাবি উইনাৰ তোকেই কৰিব মেমে। কি যে কওঁ নহয় তই, ভালকৈ গান গালোঁ বুলিয়ে যে উইনাৰ কৰিব মোক মেমে, সেইটো কিবা কথা হ'ল নেকি? আৰু বহুত ছোৱালী আছে ইয়াত, তাৰ ভিতৰতে কোনোবা হ'ব আৰু উইনাৰ। হ'বচোন, মন বেয়া কৰি নাথাকিবি, সদায় যে জিকিবই লাগিব সেইটো কোনো কথা নহয়। আজি বিশ্বৰাণী প্ৰতিযোগিতাৰ ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে ৰূপহী। কংগ্ৰেচুলেশ্যন ৰূপহী, তুমি ছেকেণ্ড ৰানাৰ্ছ আপ এতিয়াহে মনটো ভাল লাগিছে মোৰ, কিবা এটাতো পালোঁ, উইনাৰ নহ'লেও হ'ব, ৰানাৰ্ছ আপ হ'লোঁ যে সেইটোৱে ভাল লাগিছে। বিশ্বৰাণী প্ৰতিযোগিতাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে প্লাবিতা।
কংগ্ৰেচুলেশ্যন প্লাবিতা। আৰু শেষত মই আমাৰ উইনাৰগৰাকীৰ নাম ঘোষণা কৰিবলৈ লৈছোঁ। প্লাবিতা ফাৰ্ষ্ট ৰানাৰ্ছ আপ। এয়া কেনেকৈ হ'ব পাৰে? ফাৰ্ষ্ট ৰানাৰ্ছ আপ মইহে হ'ব লাগিছিল। প্লাবিতাতকৈ আজি মোক ধুনীয়া লাগিছে দেখিবলৈ। বিশ্বৰাণীৰ প্ৰতিযোগিতাৰ উইনাৰগৰাকী হৈছে আমাৰ গোলাপী। গোলাপী, কংগ্ৰেচুলেশ্যন টু বি উইনাৰ। আগলৈ আহা তুমি। গোলাপী উইনাৰ? এয়া কেনেকৈ সম্ভৱ? মই সপোন দেখা নাইতো। নাই, এয়া সপোন নহয়, এয়া সঁচাই হয়। কিন্তু এনেকুৱা কেনেকৈ হ'ব পাৰে? উইনাৰ মইহে হ'ব লাগিছিল। আজি কুইন নিচিনা মুখে লাগিছে দেখিবলৈ। তাইতো কলিবলি হয়। ৰাম, কি হৈ গ'ল এইবোৰ? গোলাপী উইনাৰ হ'ল? মনটো ভাল লাগিছে দেই মোৰ। মই গোলাপী উইনাৰ হোৱাটোৱে বিচাৰিছিলোঁ। ভালে আজি এনেই আহিলোঁ ফেশ্বন শ্ব' দিবলৈ, নহ'লে ভাল আছিল। ৰানাৰ্ছ আপো নহ'লোঁ, উইনাৰো নহ'লোঁ। ইমান ধুনীয়াকৈ সাজি কাচি আহিছিলোঁ, বেকাৰ, চব বেকাৰ। আৰু মই কেতিয়াও ফেশ্বন শ্ব' নিদিওঁ। নিজিকৈ যেতিয়া দি কি লাভ? লাজ পাবলৈ আহিবলৈ নাই নহয়। গোলাপী দাঁতকেইটা বেছি ওলাইছে। এই দাঁতকেইটা ভাঙিব লাগিব। তাই ইমান ডাঙৰ ক্ৰাউনটো আজি পিন্ধিবলৈ পাইছে, যিটো ক্ৰাউন মই পাব লাগিছিল। কিবা এটা কৰি এই ক্ৰাউনটো চুৰ কৰি লৈ ল'ম মই। তেতিয়া মজা পাব তাই। আজি বৰ বিশ্বৰাণী হ'বলৈ আহিছে।